কেতিয়াবা কিছুমান সৰু সৰু কবিতাই জীৱনত এনেকুৱা কিছুমান শিক্ষা দি যায় যিবোৰ হয়তো বহুত ভাল ভাল কিতাপতো পোৱা নাযায়। আজি তেনেকুৱাই এটি কবিতা আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব। কবিতাৰ শিৰোনাম মানৱতা, কবি জিতুমণি বৰদলৈ। জীৱন চকুলো হাঁহি, তুমি মই আৰু আমি সকলোতে এক। এই পৃথিৱীৰ সেউজীয়া ফুল অথবা ফুলনি, মানুহৰ দেহা তেজাৰ একেই ৰঙা। দয়া ধৈৰ্য আৰু ক্ষমা আছে যাৰ মানুহ সি, আৰু সেয়াইতো মানৱতা। পিছলৈও এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।